আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ অন্য এটা ভিডিঅ'লৈ। আজি মানে আপোনালোকক শংকৰদেৱৰ মৃত্যুতিথি হিচাপে গোটেই বৰপেটা সত্ৰখন দেখুৱাম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। তো বলক মানে ই ৰিক্সাত আহিলোঁ। মানে ভাড়া বেছি নহয়, মাত্ৰ মানে 20 টকা লাগিব। सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो फर्ज মানে বেটাৰী ৰিক্সাৰ পৰা নামি মানে এতিয়া আমি গৈ আছোঁ বৰপেটা সত্ৰৰ মূল দুৱাৰৰ ফালে খোজকাঢ়ি। তো ভিডিঅ'টো আগলৈকে চাই থাকক, মজা লাগিব। ৰাস্তাৰ দুইফালে যেন আপোনালোকে দোকানবিলাক দেখিছে, এইগিলা অকল ধূপ চাকিৰ দোকান আৰু বেলেগ একো নাপায়, আৰু ভগৱানৰ ফটো পাব, বেলেগ একো নাপাব ইয়াত। তো আপোনালোকে দেখিবলৈ পাইছে আমি মূল দুৱাৰৰে ভিতৰলৈ সোমাই গৈছোঁ কীৰ্তন ঘৰৰ। আমি ভিতৰলৈ যাই আছোঁ। তো আগলৈকে ভিডিঅ'টো চাই থাকক, কিমান মানুহ হৈছে গোটেই দেখা হ'ব ভিডিঅ'টোত। মানুহ চাওক না, এতিয়া এইখিনিহে দেখিছে, ৰাতি হ'ব দিয়কচোন, কিমান মানুহ দেখা পাব আপোনালোকে, পাগলা হৈ যাব একদম, ৰাসৰ দৰে মানুহ। এই দোকানত মানে চেণ্ডেল থৈ পেলাই মানে এক পেকেট ধূপ কিনিলোঁ। এতিয়া ধূপ পেকেট আমি মানে জ্বলাই দিম, জ্বলাই পেলাই আপোনালোক বাহিৰৰ দৃশ্যবিলাক দেখাম। তো বলক। মই মানে ধূপ চুপ জ্বলালোঁ, আপোনালোকক মানে নেদেখালোঁ। এতিয়া মানে মন্দিৰৰ বাহিৰৰ ফালৰ পৰা আপোনালোকে এক চক্কাৰ গোটেই দেখাই দিওঁ। বলকচোন, কিমান মানুহ দেখিব। মানুহ চাওক না, কিমান মানুহ হৈছে। মই মানে আপোনালোকক মানে কৃষ্ণ জন্মাষ্টমীৰ দিনা মানে দেখাব নোৱাৰিলোঁ, মানে কিবা কামৰ কাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ। মানে এতিয়া শংকৰদেৱৰ মৃত্যু উৎসৱ আপোনালোকক দেখাইছোঁ। ইয়াতে মানুহ চাই আপোনালোক আন্দাজা লগাওক না, কৃষ্ণ জন্মাষ্টমীৰ দৰে কিমান মানুহ হৈছিলে। বাপৰে বাপ, দিনতে নলবাৰী ৰাসৰ দৰে মানুহ হৈছে, ৰাতি হ'লেতো আছিলে আৰু। মানে চাওঁতে ৰাতি হৈ গ'ল, আৰু এইবিলাক মানে দেখিছে গোটেই শংকৰদেৱৰ মানে ভক্তগণ মানে আহি আছে ৰাস্তাৰে, শংকৰদেৱৰ কীৰ্তন ঘৰৰ ভিতৰত সোমাই আছে। এইটো এটা আৰু বেলেগ পাৰ্টি, মানে নাম ধৰি কীৰ্তন ঘৰৰ ভিতৰলৈ সোমাই আছে। মানে এটা মজা পৰিৱেশ, আপোনালোকে এবাৰ হ'লে আহিব চাব। এইটো মানে আৰু বেলেগ এটা দল আহি উপস্থিত হ'ল। সিহঁতে মানে চাওকচোন, এয়া নাৰিকল, তামোল আৰু কল আনিছে, মানে বিভিন্ন ধৰণৰ ফলবিলাক লৈ যাই আছে কীৰ্তন ঘৰৰ ভিতৰলৈ। কি সৰু ল'ৰাবিলাকে মানে ভাৰ বান্ধি মানে বস্তুবিলাক লৈ আহিছে, চাওকচোন, চাই এটা মজা লাগি যায়। মই মানে এইটো বস্তু চাবৰ কাৰণে ইয়াতে ৰখি আছিলোঁ। মানে কিমান খোল বজাই আহিছে চাচোন, সৰু ল'ৰা ছোৱালীবিলাকে কেনেকুৱা খোল বজাই আহিছে, আপোনালোকে চাওক একবাৰ। এটা মানে ভয়ংকৰ চিৰিত উঠি লৈ মানে সমগ্ৰ দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ আপোনালোকক কীৰ্তন ঘৰৰ ভিতৰত। এবাৰ চাওক না, কিমান মানুহ হৈছে, ওপৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক, এবাৰ চাই লওক। মানে মোবাইলেদি ভিডিঅ' কৰাৰ কাৰণে মানে সিমান ভাল নাই, মানে হ'লেও আপোনালোকক দেখাইছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব, আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। আৰু লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে